সেই সংগীত আমি নমস্কাৰ। ইয়াতে সমবেত সংগীত ইয়াতে প্ৰদৰ্শন সমূহ ইয়াতে অসমবাসী পৰিৱেশন হ'ব ৰাইজলৈ নিয়ৰ আৰু কমেডিৰ আমি তৰফৰ একেলগে পৰা আমি আগন্তুক পুনৰ ইংৰাজী আমাৰ অসম নৱবৰ্ষৰ নাট্য মঞ্চলৰ মূল সংগীত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক ভোগালী বিহুৰো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। অসম নাট্য সন্মিলনীৰ স্বৰ্ণপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশনৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতা, এক অভিনয় প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, মূকাভিনয় প্ৰতিযোগিতা 28 আৰু 29 ডিচেম্বৰ 2024 স্থান জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আৰু মঙলদৈ নাট্য মন্দিৰ দৰং। এই 2 দিনৰ কাৰ্যসূচীৰ আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অৰ্থাৎ আজি অন্তিম দিনৰ কাৰ্যসূচী। এই 2 দিনৰ কাৰ্যসূচীৰে আপোনালোকৰ মাজলৈ থুলমূল আভাস আগবঢ়াইছোঁ। অজানিতে ভুল ত্ৰুটিৰ বাবে ক্ষমা ভিক্ষা মাগিছোঁ আৰু লগতে আমাৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু আগলৈ আমাৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।